तारों का सबका कहना है एक हजार। हेलो एभ्रिवान नमस्कार स्वागतम जनाइছোঁ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাতিপুৱাতে আজি ৰাতিপুৱাৰ পৰা একদম পুৰা ৰ'দ দি আছে খুব গৰম আজি আৰু আজি যেহেতু ৰাখী বন্ধন গতিকে মই ভাবিলোঁ এটা ব্লগ বনাই দিওঁ সৰুকে হ'লেও আৰু সকলোকে ৰাখী বন্ধনৰ বহুত বহুত শুভকামনা জনাইছোঁ আৰু আমাৰ লগতে পৃথিৱীৰ সকলো ভাই ভনীসকল সুকলমে থাকক ভালে থাকক আৰু আজিৰ ভিডিঅ'টো এতিয়া আৰম্ভ কৰিব আৰু এইবাৰ যেহেতু ৰাখী বন্ধন দুদিনীয়া কৰি পালন কৰা হৈছে কিছুমানে যোৱাকালি পালন কৰিছে আৰু আমি আজি পালন কৰিম আৰু বহুতে আজি পালন কৰিছে আৰু আজি আমি ৰাখী বন্ধন পালন কৰিম আৰু মোৰ যেহেতু দাদা ভাইটি গোটেইকেইটা দূৰে দূৰে আছে গতিকে ওচৰত নাই কাকো ৰাখী পিন্ধোৱা হোৱা নাই আৰু ইয়াৰ আগতে কেতিয়াও মানে ৰাখী পিন্ধোৱা নাই তেনেকুৱাকৈ কিন্তু মনৰ পৰা সদায় এইটোৱে কামনা কৰোঁ যে সিহঁতে ভালে থাকক কুশলে থাকক আৰু আজি ৰাখী বন্ধন হিচাপে আৰু আজি নহয় আগৰে পৰাই আমি পালন কৰি আহিছোঁ যদি মই ফটো চটো পাওঁ আপোনালোকক স্ক্ৰীনত লগাই দিম আৰু এতিয়া মই আজি ৰাখী বন্ধন হিচাপে আৰু যিহেতু এইবাৰ আমাৰ টিকলিজনী আমাৰ মাজত আহিছে আৰু তাইৰ এইবাৰ প্ৰথম ৰাখী বন্ধন হ'ব গতিকে মই এইবাৰ অকণমান স্পেচিয়েল কৰোঁ বুলি ভাবিছোঁ কিবা এটা বনাওঁ বুলি ভাবিছোঁ গতিকে কি বনাওঁ কেনেকৈ বনাওঁ আপোনালোকক অকণমান দেখুৱাব ওলাইছোঁ বলক ভিতৰলৈ কেক চাওক খুব ধুনীয়াকৈ এইটো কেক বনাই থৈ দিছোঁ আৰু কিন্তু এইটো ৰাখী বন্ধনৰ কেক নহয় এইটো মানে অৰ্ডাৰ আছিলে গতিকে কালাৰটো অলপ কমকৈ লাগিছে খুব ধুনীয়া লাগিছে কেকটো চাওক এইটো খুব ধুনীয়া লাগিছে এইটো কিন্তু অৰ্ডাৰ আছে অহাকালি গতিকে এইটো বনাই থৈ আৰু এতিয়া মোৰ হাতত আছে এইটো ব্ৰেড আৰু মই আজি বনাম ব্ৰেডেৰে কেক আৰু কেনেকুৱা কি ডিজাইন বনাব পাৰোঁ নাজানো মাথাটোত বহুত কিবা কিবি খেলি আছে আৰু গতিকে মই ভাবিছোঁ আজি ব্ৰেডৰ এটা খুব ধুনীয়া কেক বনাই দিওঁ ৰাখী বন্ধন স্পেচিয়েল হিচাপে বাবুহঁতৰ কাৰণে গতিকে মই এতিয়া বনাম ব্ৰেডৰ কেক ভিডিঅ'টো আপোনালোকে চাই থাকিব স্কিপ নকৰাকৈ আৰু শেষলৈ চাব বুলি আশা থাকিল গতিকে এতিয়া বলক এইটো ব্ৰেড লৈ লৈছোঁ আৰু ইয়াৰে এতিয়া আমি কেক বনাম কেনেকুৱাকৈ বনাম কি কৰোঁ অকণমান দেখুৱাবলৈ চেষ্টা বাবু স্কুলৰ পৰা আহিলে আৰু হাতখন চাম এইখন হাতখন পুৰা একদম নধৰা হৈছে হাতখন আৰু এতিয়া আছে আবেলি সময়ত আৰু পিন্ধিব ৰাখি এতিয়া মই লৈ লৈছোঁ ক্ৰীম আৰু গোটেইখিনি প্ৰচেছ তেনেকুৱাকৈ হ'ব খালি কেকটোৰ জেগাত মানে ব্ৰেড হ'ব আৰু বাকীবিলাক মই দেখুৱাই গৈ আছোঁ অকণ দেখুৱাম বুলি ভাবিছোঁ আৰু ক্ৰীমখিনি এনেকুৱাকৈ মানে ডখৰা ডখৰি হৈ থাকিলে ভাল নবনিব গতিকে প্ৰথমতে ভাঙি লৈছোঁ আৰু তাৰপিছত এতিয়া মই ক্ৰীমখিনি বনাই ল'ম আৰু মোৰ ক্ৰীম ৰেডি হৈ গ'ল এয়া ক্ৰীমখিনি খুব ধুনীয়াকৈ মই এয়া বনাই ল'লোঁ দেখিছে ক্ৰীম ৰেডি হৈ গ'ল এতিয়া ব্ৰেডটো খুলি ল'ম প্ৰথমতে আৰু কাটিবলৈ চেষ্টা কৰোঁচোন কেনেকুৱা হয় কেনেকুৱা দেখি চাওঁ এতিয়া মই প্ৰথমতে ব্ৰেডকেইখন কাটি লৈছোঁ গিলাচৰ সহায়ত কেনেদৰে কাটিছোঁ দেখুৱাইছোঁ আৰু কেইখনমান ব্ৰেড মই ল'ম গোল গোলকৈ কাটি আৰু কেইখনমান চাৰিকণীয়াকৈ কাটিম মানে ব্ৰেডখন যেনেকুৱাকৈ আছে তেনেকুৱাকৈ কাটিম কিন্তু ছাইডৰ মানে যিখিনি দাঁত থাকে সেইখিনি কাটি দিছোঁ খালি ৰঙাখিনি আৰু বাকী ভিতৰৰ বগা ব্ৰেডখিনি ব্যৱহাৰ কৰিম আৰু কেকটো কেনেধৰণে কি কৰি বনালোঁ আপোনালোকে চাই থাকিব এতিয়া কাটি ল'লোঁ আৰু এয়া দেখিছেনে কাটি লৈছোঁ আৰু এতিয়া প্লেট এখন লৈছোঁ কেক প্লেট আছিলে কিন্তু মই ভাবিলোঁ কি নষ্ট নকৰোঁ যিহেতুকে ব্ৰেডৰ কেক আৰু গতিকে মই প্লেট নষ্ট নকৰিলোঁ আৰু এতিয়া ব্ৰেডখন এনেধৰণে দি দিছোঁ তাৰপিছতে ইয়াতে দিছোঁ মই চুগাৰ চিৰাপ কেকত যেনেধৰণে দিওঁ মানে তেনেধৰণে দিছোঁ আৰু ইয়াতে চুগাৰ চিৰাপ আৰু তাৰপিছতে ক্ৰীম দি দিম যিহেতু মোৰ ওচৰত যোৱাকালিৰে ক্ৰীম আছিলে অকণমান মানে আছে বহুতখিনি গতিকে ভিতৰত দিবলৈ মোৰ হৈ যাব গতিকে প্ৰথমতে মই যোৱাকালি ক্ৰীমখিনি ব্যৱহাৰ কৰিছোঁ আৰু আগদিনাখনৰ ক্ৰীম খুব ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰি কিন্তু ফুল বনালে ইমান ভাল নহয় মাজত দি দিব লাগে তেতিয়া খুব ধুনীয়া হয় ক্ৰীমখিনি আৰু এনেধৰণে মই এখনৰ পিছত এখন দি গৈছোঁ আৰু ক্ৰীম লগাই গৈছোঁ কিন্তু ব্ৰেড কেইখন মই কাটি লৈছোঁ চাৰিকণীয়াকৈ কিন্তু বনাওঁতে মই কেকটো গোল বনাই দিম যিহেতু ক্ৰীম বেছিকৈ দিম আৰু তাৰপিছতে গোল বনাই দিম আৰু এয়া দেখিছেনে এয়া ইয়াতে দিছোঁ 5খন ব্ৰেড আৰু কেকটো চাওক
ইয়াত ধৰিবই নোৱাৰিব যে ব্ৰেড আৰু কেক এনেকুৱা হ'ব পাৰে। আৰু এতিয়া আকৌ প্লেটত অকণমান ক্ৰীম লগাই দিছোঁ আৰু তাৰপিছত গোল গোল ব্ৰেড কেইখন দি দিম, তাৰপিছত ক্ৰীম লগাই দিম, চুগাৰ চিৰাপ দিম এনেধৰণে, আৰু তাৰপিছত সমান কৰি ল'ম খুব ধুনীয়াকৈ ফিনিচিং কৰি ল'ম। আৰু যিহেতু ব্ৰেডৰ হয় গতিকে অকণমান কেকটো ধৰিবলৈ অসুবিধা হয়, সৰু যিহেতু, দেখিছেনে। আৰু মই ক্ৰীম খুব বেছিকৈ ব্যৱহাৰ কৰিছোঁ, যিহেতু মোৰ ওচৰত বেছিকৈ ক্ৰীম আছিলে, গতিকে বেছিকৈ ব্যৱহাৰ কৰিছোঁ। আৰু ধুনীয়াকৈ মই এতিয়া ফিনিচিং কৰি ল'লোঁ কেকটো। আৰু দুখলপীয়া কেক মই বনাই দিছোঁ এনেই। আৰু আজি যিহেতু ৰাখী বন্ধন হয় গতিকে আজি ৰাখী বন্ধনত কাটিবলৈ বনাইছোঁ। আৰু এতিয়া মই দেখিছেনে পাইপিং বেগত ক্ৰীম ভৰাইছোঁ। প্ৰথমতে মই বগা ভৰাই লৈছোঁ, বগা ক্ৰীম একদম অকণমান ভৰাইছোঁ, আৰু তাৰপিছতে এটা পাইপিং বেগ লৈছোঁ, তাতে মই দি দিছোঁ কালাৰ, ভিতৰত অকণমান লৈছোঁ যিহেতু, আৰু কালাৰো ইমান বেছি নালাগে গতিকে কালাৰখিনি মই ডাঠকৈ দি দিছোঁ। কালাৰখিনি মই পাইপিং বেগটোতে লগাই লৈছোঁ, তেতিয়া মানে ক্ৰীমখিনি খুব ধুনীয়াকৈ দেখিছেনে কেনেধৰণে মিক্স কৰি দিছোঁ, খুব ধুনীয়াকৈ কালাৰখিনি তাত লাগিব, ডাঠকৈ লাগিব, সেইকাৰণে তেনেকুৱাকৈ দিছোঁ। আৰু এতিয়া এটাৰ পিছত এটা এনেধৰণে কালাৰ কেইটামান মই লৈ লৈছোঁ। আৰু এইটো হৈছে নীলা কালাৰ, এইটো এনেধৰণে লৈছোঁ। ইয়াতে ভিতৰত অকণমান ক্ৰীম ভৰাই দিছোঁ, আৰু তাৰপিছতে কালাৰখিনি আগতীয়াকৈ লগাই লোৱা আছিলে, লগাই লৈছোঁ, আৰু তাৰপিছতে এনেধৰণে মিক্স কৰি দিছোঁ। তেতিয়া মানে কালাৰটো খুব ধুনীয়াকৈ ডাঠকৈ আহিছে। আৰু অকণমান সময় ফ্ৰিজত থৈ দিম মই এই পাইপিং বেগ কেইখন ক্ৰীমৰ লগতে ফ্ৰিজত ভৰাই থৈ দিম। আৰু দেখিছেনে ক্ৰীম একেবাৰে অকণ লৈছোঁ, যিহেতু অলপ আমাৰ ক্ৰীম ব্যৱহাৰ হ'ব। মই আজি কিবা এটা ভাবিছোঁ, যিহেতু আজি ৰাখী বন্ধন গতিকে মই ভাবিছোঁ কেকটোত এডাল ৰাখী বনাই দিয়া যাওক। পাৰোঁ নে নোৱাৰোঁ নাজানো, কিন্তু বনাবলৈ চেষ্টা কৰিম। আৰু এইয়া চাওক, কেকটো মই তলফালে মানে ফুল বনাই দিছোঁ, আৰু এতিয়া ওপৰত মই বনাম ৰাখী। আৰু এইয়া ৰাখী আগত লৈ লৈছোঁ, চাই বনাব লাগিব। আৰু এয়া দেখিছেনে ছাইডত মই ৰাখীৰ যে এয়া সূতাকেইডাল থাকে তেনেকুৱা ধৰণে মানে সূতাকেইডালৰ নিচিনাকৈ ছাইডত ওলমাই দিছোঁ। আৰু তাৰপিছতে এতিয়া মই বনাম ৰাখীডাল। প্ৰথমতে মই ৰাখীৰ মাজৰ মণি যে লগোৱা আছে সেইখিনি ষ্টাইল বনাম। আৰু দেখিছেনে কেনেকুৱা ধৰণে মই ইয়াত দি দিছোঁ প্ৰথমতে বগা ক্ৰীম, আৰু তাৰপিছতে ইয়াতে মই দি দিম মাজতে ৰঙা, আৰু ছাইডত বেলেগ ক্ৰীম ব্যৱহাৰ কৰিম এনেধৰণে ভিডিঅ'ত দেখুওৱা ধৰণে। দেখিছে নীলা দি দিছোঁ অকণ, আৰু যিকেইটা কালাৰ মই লৈছিলোঁ গোটেইকেইটা অকণ ব্যৱহাৰ কৰিম, আৰু এডাল খুব ধুনীয়া ৰাখী বনাই ল'ম। এয়া দেখিছেনে মই এতিয়া চাইডে অকণ বগা দি গৈছোঁ। ৰাখীডাল চাই বনাইছোঁ, কিন্তু মানে কিবা এটা আইডিয়া আহে আৰু তেনেকৈ চালে, গতিকে চাই বনাইছোঁ। এতিয়া বগাৰ ওপৰত অকণ ৰঙা দি গৈছোঁ উজ্জ্বলতাটো আহিবৰ কাৰণে। দেখিছেনে লাগিছেনে ৰাখীৰ নিচিনা। আৰু এয়া চাওক খুব ধুনীয়াকৈ ডেকোৰেশ্যন কৰিছোঁ কেকটো। আৰু ইয়াতে ছাইডত মানে বগা দি দিছোঁ অকণমান ওখ হ'বৰ কাৰণে। আৰু তাৰপিছতে ইয়াতে মই এতিয়া দি দিম নীলা, অকণ দি দিছোঁ, অলপ কম আছিলে গতিকে অকণ দি দিছোঁ। আৰু এয়া দেখিছেনে ৰাখীডাল খুব ধুনীয়া ৰাখী নিচিনা লাগিছেনে। এতিয়া কালাৰবিলাক মিলাই দিছোঁ, আৰু খুব ধুনীয়াকৈ ডেকোৰেশ্যন কৰিছোঁ। তাৰপিছতে এতিয়া আকৌ ইয়াতে দি দিছোঁ মই গ্ৰীণ কালাৰ, মানে গোটেইকেইটা কালাৰৰে অকণ দি দিছোঁ, আৰু দেখিবলৈ ভাল লগা নিচিনা কৰি। আৰু এয়া চাওকচোন ৰাখী, পূৰা ৰাখী নিচিনা লাগিছে। আৰু ছাইডৰখিনি যে ওলমি আছে সেইখিনি মানে সেই সূতা যে ওলমি থাকে ৰাখীডালত তেনেকুৱাকৈ দি দিছোঁ, আৰু অলপ ডিজাইন কৰি। এয়া দেখিছেনে ৰাখী নিচিনা লাগিছেনে। যিহেতু ৰক্ষা বন্ধন হয় গতিকে ৰাখীকে এডাল বনাবলৈ চেষ্টা কৰিছোঁ। কেনেকুৱা হৈছে নাজানো, কিন্তু বনাইছোঁ। আৰু এতিয়া ইয়াতে মই দি দিছোঁ হালধীয়া কালাৰ অকণমান। এয়া দেখিছেনে অকণ দি দিছোঁ, আৰু খুব ভাল লাগিছে। এয়া চাওক। আৰু ফাইনেলি বহুত কষ্টৰ মূৰত কেকটো একেবাৰে ৰেডি হৈ গ'ল। আৰু এতিয়া মই দেখুৱাই দিছোঁ আপোনাক। ৱাও চাওকচোন, এইকেইডাল মানে ৰাখীৰ ৰছী দেই, মানে সূতা যে ওলাই থাকে, এয়া সূতা যে ওলাই থাকে, সূতাখিনি বনাইছোঁ। আৰু কেনেকুৱা হৈছে নাজানো। আৰু এইফালে মাজতে ৰাখী, তাৰপিছতে ইয়াতে লিখি দিছোঁ হেপী ৰক্ষা বন্ধন। ৱাও চাওকচোন, কালাৰটো খুব ধুনীয়া হৈছে। মই ফটো উঠাই দেখুৱাই দিম আপোনালোকক স্ক্ৰীনত, কিন্তু মানে ভিডিঅ'ত কালাৰটো ইমানখিনি ওলোৱা নাই।
আৰু ৰাখীডাল কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ৱাও। আৰু এয়া চাওক ৰাখী বন্ধনৰ কেক পূৰা আজি ৰেডি হৈ গ'ল আৰু এতিয়া ৰাখী বান্ধিবলৈহে বাকী আছে। আমাৰ টিকলি আহি গ'ল আৰু বন্দনাও আহি গৈছে। যিহেতু প্ৰতি বছৰে বন্দনাই বাবুক ৰাখী বান্ধে একেবাৰে সৰুৰে পৰা, গতিকে তাইও আহিছে আৰু টিকলিও এইবাৰ প্ৰথমবাৰ মানে বাবুক ৰাখী বান্ধিব। গতিকে চাওকচোন পূৰা এক্সাইটেড হৈ আছে তাই। বাৰে বাৰে চাকিটোত হাত দিবলৈ গৈ আছে, বাৰে বাৰে কেকটোত হাত দিবলৈ গৈ আছে। আৰু বিচনাখন অকণমান ডেক'ৰেশ্যন কৰিবলৈ চেষ্টা কৰিছোঁ, কেনেকুৱা লাগিছে জনাব। এতিয়া আমাৰ চব ৰেডি হৈ গ'ল, চব তৈয়াৰী হৈ গ'ল আৰু এতিয়া বান্ধিব লাগে ৰাখী। আৰু দুইটাই এতিয়া খাই আছে চকলেট। মাকে কৰা ডেক'ৰেশ্যন অকণমান কম হৈছিলে, গতিকে এতিয়া সি পূৰা চকলেট কুটি কুটি দি আছে, ডেক'ৰেশ্যন কৰি আছে কিন্তু এতিয়া। দে দি এবার বাবুই গিফট দিব এবার দে। লামনুলা গিফটটো কি দিছি চাং? ভাল লাগছে না? ৰাখী বন্ধন স্পেচিয়েল ব্লগটো ইমানেই আছিলে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই। বাই বাই।